ৰঙালী বিহু মানে আমাৰ বৈশাখ বড়ো মাঘৰে আমি তিনিবাৰে গাঁৱত আজি এই বছৰৰ পৰা প্ৰথম বিহু পালন কৰিছোঁ। আমি ইয়াত আমাৰ পূৰ্বপুৰুষৰ পৰা বিহু আগতে এনেকৈ প্ৰগ্ৰাম কৰা নাছিল। আমি প্ৰথমে আজিৰ পৰা আমি বিহুটো আৰম্ভ কৰিছোঁ আৰু সকলোৱে ৰাইজ মিলি আমি ইয়াত গোট খাই বিহুটো পালন কৰা হ'ল আৰু তো কেনেকুৱা লাগিছে আপোনালোকে কেনেকুৱা অনুভৱ? খুব ভাল লাগিছে। ইয়াত সকলোৱে ল'ৰা ছোৱালী গোটেইখিনি আহি বুঢ়া বুঢ়ী চব ইয়ং ছোৱালীবিলাক আহি ইয়াত ফূৰ্তি কৰিছে। খুব ভাল আনন্দ পাইছোঁ। আজিৰ পৰা আমি অহা বছৰলৈকে আকৌ আমি এনেকৈ ডাঙৰকৈ আনিম বুলি আমি আশা ৰাখিলোঁ আৰু আপোনাৰ কেনেকুৱা লাগিছে আজি যিহেতু ৰঙালী বিহুৰ আৰু মানে ৰঙালী বিহু উপলক্ষে আপুনি কিবা ক'ব নেকি? আচ্ছা, ৰঙালী বিহু আমি এনেকৈ ভাবিছোঁ যে গোটেই বছৰ আৰু পুৰণা বছৰটো ভালেই ভাল বিদায় দিবলৈ আমি গোটেইখিনি সাজু হৈছোঁ আৰু এনেকেই মানে পুৰণা বছৰটো এনেকৈ বিদায় দিবলৈ পাই বহুত আনন্দ পাইছোঁ আৰু যি মানে নতুন বছৰ মানে ভালেই যাতে আমি যাব পাৰোঁ বা চলিব পাৰোঁ সেইটো কাৰণে আমি যাব পাৰোঁ বা চলিব পাৰোঁ সেইটো কাৰণে আমি ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ আৰু আপোনাৰ নিউজৰ জৰিয়তে মানে এইটো জনাব পাই বহুত আৰু আনন্দ পাইছোঁ। ধন্যবাদ।